চোতালখনো হোৱা নাই এতিয়ালৈকে দুজনী তিনিজনী বোৱাৰী থাকি এনেবোৰ বোৱাৰী আনিলোঁ ননাই ভাল সদায় ঘৰৰ কামবোৰ ময়ে কৰি মৰিব লাগে অ' এজনী মাকৰ ঘৰলৈ গৈ আহিবই জনা নাই কি কৰিছে কি দেখিছোগে মই কি কবি হয় দুজনী তিনিজনী বোৱাৰী থাকি এনেহে মোৰ দুজনকে বোৱাৰী থাকি তইহে চোতাল হৈ আছো যে কি কবি হয় এজনী গৈছেহে মাকৰ ঘৰলৈ আহি পেলাই জনাই নাই 2 3 মাহ নোহোৱালৈকে নাহে নহয় ঘৰলৈ এজনীয়ে ৰিলচত ধৰিছেহে আকৌ আমাৰ দুজনী বোৱাৰী একদম ঐ তেজ খাতি তোৰ কি হোৱাই নাই নি এইবোৰ ৰিলচ নে ফিল্ম কি বনাইছ তোৰ হোৱাই নাই নি এফালে ঘৰৰ কামটো নকৰ এফালে মানুহ ধুনু আহিছে ঐ তেজ খাতি তই গুচি যাবি তই মোৰ ল'ৰা তেজটো পৰা খাবলৈহে আহিলি তোতকে আমাৰ ভাল বোৱাৰী দিম মোৰ ল'ৰালে নেলাগে তোৰ নিচিনা বোৱাৰী মোৰ লগত থাকিবলৈ কি হ'ল তোৰ কি বুলি কৈছিলি মোক আকৌ এবাৰ কচোন আকৌ কি বুলি কৈছিলি তোৰ বুঢ়া পুতেৰে প্ৰথমতে মোক কি কৈছিলে জান মোৰ চাকৰি আছে জান মোৰ বিল্ডিং আছে তুমি একো চিন্তা কৰিব নালাগে 10-12টা চাকৰ আছে এতিয়ানো কি হয় এতিয়া কি হয় আহিছিলি নি মোৰ ল'ৰালে আহিছিলি নি মই মোৰ আগৰ কি আছিলে অৰুণা কি সেইটোৱে ভাল আছিলে মোক কাম কৰি কিনে খুৱালেহেঁতেন আৰু তই তোৰ পুতেৰে ভাল বোৱাৰী দিম মই তই গুচি যাবি তেজ খাতি আনকে যা মই কি চাহ দিম বুলি ভাবিছিলি নেকি যা আনি চাবি যাবিগে তই গুচি যাবি যাম